Welcome back to my YouTube channel আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো যদি মোৰ চেনেলটো আপোনালোকে নতুনকে চাইছে তেতিয়া হলে ওয়েলকাম টু মাই চেনেল আৰু যদি আগৰ পৰা চাইছে তেতিয়া হলে ওয়েলকাম বেক টু মাই YouTube চেনেল আজি ভাবিছো ৰাতিপুৱাৰ পৰা ৰাতিলে মই কি কৰো ঘৰত সেইটো আপোনালোকক দেখুৱাম আগতে তো মই এনেকুৱা ভিডিও বনাইছো কিন্তু মই আধাতে ষ্টপ কৰি দিও ধৰি লওক ইভিনিং আফটাৰনুন এনেকুৱাতে ভিডিওটো এন্ড কৰিবলগীয়া হয় আজি একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈ মই কি কৰো আপোনালোক সকলোখিনি দেখুৱাম আৰু সেইখিনি চাবলৈ হলে আপোনালোকে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব তো বলক তেতিয়া হলে সোনকালে ভিডিওটো আৰম্ভ কৰো বটল পানীৰে মোৰ দিনটো আৰম্ভণি হৈ গ'ল এতিয়া খাও মই চাহ তো চাই থাকক আগলে মানে ঘৰ হাৰি কিবা কিবি এইবোৰ কাম হৈ গ'ল বহুত খাম ওলাই গৈছে আপোনালোকে দেখিছে আৰু এতিয়া মোৰ কাম আছে অকনমান মানে ফুৰিব যোৱা কাপোৰখিনি বহুত বেছি ইছাতি বিছাতি হৈছে মানে চাৰিও পিনে তো সেইখিনি জাপি ঠাং ঠিক লগাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো এইখিনি হৈ গ'ল আৰু কালিয়ে মানে এল'ভেৰা জেল লগাই থোৱা আছিলে চুলিত তো মুৰটো জলদি ধুই দিও আৰু অনলাইন ক্লাছো আছে কৰিব লাগে তো মুৰটো ধুই আহি আপোনালোকক গা পা ধুই আহি লগ পাই আছো গা ধুব যোৱাৰ আগতে মই ভাবিছো এটা ফেস মাস্ক ইউজ কৰিলো মানে এইটো হৈছে এভৰিউটাৰ ফেস মাস্ক আৰু এইটো মই বহুত দিন আগৰ পৰা ইউজ কৰি আহিছো বহুত ভাল প্ৰডাক্ট হয় এইটো আপোনালোকে ফ্লিপকাৰ্ট মিছো এইবোৰৰ পৰা ল'ব পাৰে নহলে অফলাইন দোকানৰ পৰাও ল'ব পাৰে তো মই এইটো ইউজ কৰিলো মানে গা ধোৱাৰ আগত লগাই লৈ ধুনীয়াকে এৰাই যায় তো এইটো লগাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো গা ধুই আজৰি হৈ গলো মানে গা চা ধুই ললো আৰু এতিয়ালৈকে মই ভাত খাব পৰাই নাই মানে ভাত খোৱাই নাই বহুত কাম আছিলে কামবোৰ কৰিলো আৰু এতিয়া জলদি ৰাতিপুৱাৰ ভাতখিনি খাই লওঁ তাৰ পিছত আকৌ অনলাইন ক্লাছ আছে হেতুও কৰিব লাগিব তো জলদি ভাতখিনি খাই লৈ আপোনালোকক লগ পাই আছো শুই আছিলো আৰু দেউতাই সেইখিনি সময়তে মোক মাতিলে যে মাইনা তোৰ ফেভৰেট বস্তু আনিছো মই কি আনিছে বুলি ভাবিছো আৰু আপোনালোককো দেখাইছো মোৰ ফেভৰেট বস্তুটো তো চাই থাকক মমো চমো খালো ভাত তাত খাই ললো অনলাইন ক্লাছ কৰি জাষ্ট ভাত খাই উঠিলো আৰু এতিয়া অকণমান সময় ৰেষ্ট লওঁ মানে শুই যাওঁ তাৰ পাছত আপোনালোকক ইভিনিং সময়ত লগ পাম তো এতিয়া অকণমান সময় ৰেষ্ট লৈ লওঁ উঠিলো উঠিলে কিবা খাব মন গৈছে আৰু একেবাৰে বেয়া পোৱা কাম এটা আছে মোৰ ইভিনিং সময়ত কৰা মানে মই খিৰিকী জপাব লাগে তো খিৰিকীকেইখন জপাই লওঁ মানে বহুত বেয়া পাওঁ মই খিৰিকী জপাব বাট উপায়টো নাই জপাবই লাগিব আৰু পাকঘৰলৈ আহিছো মানে মোৰ এটা অভ্যাস আছে যে মই ৰাতিপুৱা আৰু আবেলি সময়ত পানী খাওঁ তো পানীখিনি খাই লওঁ সময়ত কিবা জলকীয়া বস্তু খাব মন গৈছে এইভাবে ওচৰতে এখন দোকান আছে চাওঁ কি পাওঁ পাস্তা চাওমিন কিবা পাওঁ যদি লৈ আহোঁ আৰু চাওঁ ৰ'ব দোকানখন আনকালে কেতিয়াবা বন্ধও থাকে আজি খোলা নে বন্ধ তো যদি আছে তাৰ পৰা লৈ আহি খাওঁ আৰু অকণমান যদি নাই আকৌ মেগীয়ে খাব লাগিব তো চাই থাকক আগলৈ মই তালৈ যাই লওঁ তাৰপিছত আপোনালোকক সেইখিনি লৈ আহি লগ পাই আছোঁ এতিয়া খাব লাগিব মেগী কিবাটো খাবই লাগিব খাওঁৱেই তো সেইখন বন্ধ হৈ গ'ল তো মেগী লৈ যাই ঘৰত বনাই খাই লওঁ
আৰু অকণমান লিখিবলগীয়া কাম আছে সেইখিনি লিখি লৈ তাৰ পাছত আপোনালোকক লগ পাই আছোঁ বনাই আছোঁ হঠাতে কি পেটটো বেয়া লাগি গ'ল মানে গেষ্ট্ৰিকৰ পিল এটা খাই লওঁ বুলি ভাবিলোঁ গুচি গ'ল লাইনটো তো কি কৰিব আৰু আমাৰ পিনে এনেকৈ লাইন গৈ থাকে আৰু তো এনেকৈ চাৰ্জিংটো লৈ আপোনালোকক মুখখন দেখুৱাই দিম বুলি ভাবিছোঁ যিহেতু ৰাতিলৈকে চেলেঞ্জ কৰিছোঁ ব্লগ বনাম বুলি খাই লওঁ ৰ'ব আৰু মই যে মানে এইবিলাক পিল চিল খাই ইমান বেছি বেয়া পাওঁ উপায় নাই আৰু গেষ্ট্ৰিক উঠি গ'লে খাবই লাগে নোৱাৰে থাকিবই নোৱাৰোঁ তো আপোনালোকে লাইক এটা কৰি দিব আৰু ইমান লাইন চাইন গৈছে চাৰ্জিং টাৰ্জিং লৈয়ে ভিডিঅ' বনাই আছোঁ তো চাই থাককচোন আগলৈ বেছিকৈ মাৰি দিলেও আৰু বহুত সেই হৈ যায় পোহৰ পৰি যায় লাইটটো অহাই নাই আজি লাইনো ভাবিছে নেকি ব্লগিং কৰি আছে মই লাইটটো অফ নাহো আজি লাইটটো এনেকুৱা ভাবিছে কি কাৰণ ইমান সময় হৈ গ'ল চাৰ্জিংটো লৈ আছে মানে লাইটটো অহাই নাই ফ'কাছ কৰিছে বাপৰে ইমান বগা বগা লাগিছে এই চাইডটো গোটেইখন ক'লা আৰু এইফালে গোটেইখিনি বগা কিবা অদ্ভুত লাগি গৈছে মানুহটো চাওকচোন এবাৰে চাৰ্জিংটো লৈয়ে আছোঁ আৰু তেতিয়াৰ পৰা চাওকচোন হ'ব আহি গ'ল লাইন এতিয়া আৰু টেনশ্যন নাই আহি গৈছে লাইন তো চাই থাকক আগলৈ ভিডিঅ'টো ইমান কষ্ট কৰিছোঁ লাইক এটা কৰিব আৰু ভাত খোৱাৰ সময় আৰু বলক তেতিয়াহ'লে ভাতৰ লগত কি আছে আমি জল্দি গৈ চাই আহোঁ ভাতৰ লগত চিকেন আছিলে ভাত চাত খাই ল'লোঁ আৰু এতিয়া 11টা বাজিছে মই শুই যাওঁ ৰাতি বহুত হৈছে আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব কাম আছে কিবা কিবি তো শুই যাওঁ ভাত চাত খালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে মানে নতুনকৈ ভিউৱাৰ্ছ হয় মোৰ তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু আগৰ পৰাই যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে থেংক ইউ আৰু লাইক কৰিব তো এইখিনিতে এণ্ড কৰোঁ ভিডিঅ'টো আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন যাওক জল্দি জল্দি চাই লওক আৰু নতুন নতুন ভিডিঅ' আহি আছে কিছুমান কভাৰ ভিডিঅ' আহি আছে বনাই আছোঁ তো লাভ ইউ অল জয় আই অসম বাই বাই